মৰিগাঁও বনাঞ্চলী বিষয়ৰ কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে অভিযান চলাই শ'লমাৰী মেকেৰ গাঁৱৰ পৰা চোৰাং কাঠসহ এটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়। বিগত ২৬ নৱেম্বৰত কুমৈ বনাঞ্চলৰ পৰা চোৰাং কাঠৰ সৰবৰাহকাৰীয়ে ৪ডাল মূল্যৱান চেগুন গছ চুৰ কৰি নিছিল। চুৰি হোৱা গছকেইডাল বিচাৰি বন বিভাগে অভিযান অব্যাহত ৰাখিছিল আৰু এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই শ'লমাৰী মেকেৰ গাঁৱৰ এটা অবৈধ কাঠফলা মিলত গছকেইডাল ফালি থকাৰ অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ অভিযানকাৰী দলটোৱে কাঠফলা মিলটো জব্দ কৰাৰ লগতে কাঠ কঢ়িয়াই নিয়া এখন AS01NC 6249 নম্বৰৰ বাহন জব্দ কৰি দুজন গছ চোৰকো কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বন বিভাগে গ্ৰেপ্তাৰ কৰা কাঠ চোৰ দুটা হৈছে ভাস্কৰ ডেকা আৰু পবিত্ৰ দেউৰী। যোৱা ২৬ নৱেম্বৰৰ ২৬ তাৰিখে আমি এটা খবৰ পাইছিলোঁ ৰাতিপুৱা যে আমাৰ সংৰক্ষিত বনাঞ্চলত কিছু দুষ্কৃতিকাৰীয়ে গছ কাটি আছে বুলি। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি গৈ পোৱাল দেখা পাওঁ যে আমি গছখিনি পোৱা নাই। তাৰপিছত আমি মুঢ়াখিনি চিজ কৰি আমাৰ তদন্ত অব্যাহত ৰাখিছিলোঁ। যোৱাকালি আমি আমাৰ চ'ৰ্চৰ থ্ৰুদি গম পালোঁ যে আমাৰ যিখিনি গছ কাটিছিলে তাৰ কুন্দাসমূহ দুজন দুষ্কৃতিকাৰীয়ে গাড়ী দি পিনে লৈ গৈ আছে। তাকে আমি ফ'ল' কৰি যাই থাকোঁতে এইখিনি কি কয় দাদা শ'লমাৰা বনপাৰা বুলি কয়। এইখিনিতে এটা মানে আমাৰ অবৈধ কাঠফলা মিল মানে গৈ আমি প্ৰত্যক্ষ কৰোঁ। তাতে গৈ আমি কাঠফলা মিলটো যোৱাকালি জব্দ কৰি আনো। লগতে এইখিনি কুমৈৰ ভাস্কৰ ডেকা আৰু এইখিনি গলচেপাৰ পবিত্ৰ দেউৰী, এই দুজন দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ গাড়ীসহ। সিহঁতৰ গাড়ীতে আমি যিখিনি আগত মানে গছকেইটা কাটিছিলে তাৰে কিছু অলৰেডি মানে সিহঁতে ফালিলে, ফলা কাঠ আৰু কিছু কুন্দা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। চেগুন গছ এইখিনি কাটিছিলে তোমাৰ কুমৈ। কাঠটো এতিয়া একজেক্ট আমি এতিয়া হিচাপ কৰিব লাগিব, কিমান হিচাপ কৰিহে আছোঁ এতিয়া। ৪ডাল গছ কাটিছিলে, গাড়ীসহ জব্দ কৰিছে আৰু গোটেই ৪ডাল গছৰ মোটামুটি আমি 100% ৰিকভাৰী হৈছে আমাৰ। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NJ মিডিয়া। আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছো বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত AT ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, ২৪ ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু নন-AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত, আপোনাৰ নিজা ঘৰ। পুৰণি চিন্তা এৰি এইবাৰ আপোনাৰ অনুষ্ঠানৰ বাবে চমকপ্ৰদ ধাৰা। ট্ৰেডিশ্যনেল বেনাৰ বাদ দিয়ক, মাত্ৰ কেইটামান ঘণ্টা বা কেইটামান দিনৰ বাবে অত্যাধুনিক ডিজিটেল ষ্টেণ্ড দি ভাড়াত লওক। আপোনাৰ অনুষ্ঠানৰ বাৰ্তা বৰ্ণন গতিশীল আৰু পেছাদাৰী ৰূপত প্ৰদৰ্শন কৰক। আজি যোগাযোগ কৰক NJ প্ৰডাকশ্যন, যোৰহাট। ফোন নম্বৰ 8638916352।